हेलो गाइस वेलकम टू माय यूट्यूब चैनल और तुम नতুन घर এইটো মোক কালি বনাই দিছি কালি বনাই দিলে চাও কেনেকুৱা আছে বিজি ঘৰটো কেনেকুৱা বনাইছি খাও হাওৰ গুড় ও হাওৰ গুড় মানে তুমি বনাই দিছি কি দাও দেখুন চারে ওগুলা নেই তোরিছি ওগুলা তো হিয়াল চাইলে কামে বানালে লতা বগে গেছি আয় মই এইগিলা ঘৰত থব বা দরজা ফজা হয়ে দিছি তাই গাছ আপনার কওকচোন মই এতে ঘুমাম না আৰু মই এতে হাওৰ গুড়ৰ মাজত ঘুমাম কেনেকুৱা পৰিস্থিতি কৰিছো মই ঘুমাব গেলে খেৰ কেইডালমান দিছি আৰু চাৰিওপিনে নেট এই জংঘলৰ মাজত এই মাজত ইটো খালটো যদি বাই চান্স মোক কোটা টানি লৈ যায় কালি সেইকাৰণে ভাবছো এইটো ঘৰত নাথাকো মই বেলেগ ঘৰ বিচাৰি যাম এটাকে চাৰিওপিনে ভালে বাহিৰত দিবি বাহিৰতো জাগা দিয়া পাৰলা হয় তোমাক এই খালটো এখন ভৰি যদি অজি দিয়া লগলাক ধ্বংস হৈ যাম এই গাছে মৰলা মানুহ ক'ত ৰম একবাৰ মন্দিৰ থাকা ঘৰৰ অৱস্থা কেনেকৈ কি ঘৰত দিছি সেইটো ঘৰত থাক পাৰিম না আৰু বাকী বস্তুগিলা দেখাই আছোঁ বাকী কিমান ভাল আৰু ইটো কিমান বেয়া ইটো কোনত থাক পাৰিছি এইগিলা কি ধুনীয়া জাগা চাৰিপিনে এইগিলা কি ধুনীয়া এই আগৰ ইটো ঘৰ কি ধুনীয়া ঘৰ ইয়াতে থাকা ঘৰ তাতেতো জাগা দিয়া পাৰলা হয় এটা বোলে সখীৰামৰ গাছ আছে অজি এই তাতে বোলে সখীৰামৰ গাছ আছে খাই আহোঁ এটা তেনেকুৱা পকা বুলি কৈছি কি কৈছে পকছি চাৰিওপিনে জংঘল এইগিলা এই জংঘল একাঠো জংঘল এই সখীৰামৰ গাছডাল পালোঁ আৰু ইয়াতে যিটো কোনোবা হাগি চাগি থৈ দিয়ে গম পোৱা যাব না ৰাতিৰে সঁচা যাব হ'ব পাৰে একদম পুৰা জংঘল হৈ আছে হ'ব পাৰে এইটা সখীৰামৰ গাছ এইটো সাহসো কি হয় কামৰ আনে যে কেঁচুৰা কেঁচুৰা গোটেইগিলা কেঁচুৰা এটা ভালকৈ পকা বোলা বস্তুৱে নাই পকা নিচিনা হোৱা নাই তাকো নাজানো কি কোৱাৰ কাৰণে আহিব মই এই পাইছোঁ এইটো বকা এই মই পৰা নিবা আছো এইবিলাক সাৰ ৰাখে বা মাৰি পেলাই পলাইছি মই এটা ঘৰত দিয়া নাই মানে আজি এটা এনে বনাই চালোঁ কমেডি টাইপ যিমান ভাল হয় আৰু সেনেকৈ চালোঁ পাৰোঁ না নৰোঁ বনাবা তাৰপিছত আৰু এখন নাটক আহি আছে নাটকখন বহুত দীঘল হ'ব 1 ঘণ্টা 1.5 ঘণ্টামানৰ নাটকখন হ'ব চাৱাত তাৰপৰা আৰু সেই নাটকখন বৰ্তমান কৰি আছোঁ 1 মাহ 1.5 মাহ লাগব 1.5 মাহ লাগিলে নাটকখন আহিলে আপোনালোক আগতে বা ষ্টৰি বা ইউটিউবত পষ্ট মাৰি দিম তেতিয়া গম পালে বাকী আৰু আমাৰ ডেইলি ভিডিঅ' চিডিঅ' বনাবা বাকী যি লাগে এতে হয় কাৰণ ইয়াতে নেটৱৰ্কৰ সুবিধা কৰি দিছে সুবিধা মানে ইয়াতে এখন মন্দিৰ আছে মন্দিৰত তাতে নেটৱৰ্ক দিছে খোৱা চোৱা চব পানী চানী আছে এইবিলাক তাৰপৰা সেই নাটকখনৰ কাৰণে আজি এনেকুৱাকৈ বনোৱা হ'ল কাৰণ অলপতো বেলেগো হ'ব পাৰে অকল নাটকখনৰ কথাটো ক'ম না